নমস্কাৰ পুনৰ এটা ভিডিঅ'ত মোৰ এই একেমিক্সাৰ চেনেলৰ আপোনালোকক সকলোকে মই পুনৰবাৰ মোৰ চেনেললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক মই এইটো ভিডিঅ'ত আজি কথা পাতিম আমাৰ টিকটক এপছটো আগত শুনি লওক টিকটক এপছটো এনেকুৱা এটা এপছ যিটো এপছ সৰুৰ পৰা বুঢ়ালৈকে মানুহে ব্যৱহাৰ কৰে এইটো এপছটো আৰু তেনেকুৱা এটা এপছ আমাক ইউটিউবেও দিব ইউটিউবৰ তৰফৰ পৰা চাওক টিকটক এপছটো মানে মানুহে এনেকুৱা ব্যৱহাৰ কৰে যেনেকুৱা ব্যৱহাৰ চাওক যিবোৰ ডেটা পায় মানে 1.5 GB বা 1 GB এনেকুৱা যিবোৰ ডেটা পায় সেই ডেটাৰ 80% বা 70% ডেটা টিকটকতে শেষ কৰি দিয়ে আৰু ইউটিউবত মাত্ৰ 30% বা 20% মান ব্যৱহাৰ কৰে সো চাওক ইয়াৰ ফলত ইউটিউবৰ বহুত লছ হৈ আছে যাৰ ফলত ইউটিউবে এনেকুৱা এটা এপছ ওলাব যিটো এপছৰ নাম হ'ব শৰ্টছ নামৰ এপছ আৰু এইটো এপছ আমাক মানে 2020ৰ শেষলৈকে দিব খুজিছে ইউটিউবে আৰু এইটো ইউটিউবৰ কেনেকুৱা চাওক যিবোৰ টিকটকত আমি ভিডিঅ'বোৰ বনাওঁ সেইটো ভিডিঅ'ৰ সকলোবোৰ সাউণ্ড তাতে নাপাওঁ বা সকলোবোৰ যিটো কোৱালিটি তাতে নাপাওঁ সো যদি হেনেকুৱাই দিয়ে এটা ইউটিউবে যে টিকটকৰ নিচিনা এটা এপছ যদি দিয়ে আমাক তেনেহলে মানুহে টিকটক এৰি আৰু শৰ্টছত নাহে মানে কিয় একে কোৱালিটি মানে ধৰক আজি আপোনাৰটো এটা মানে 220 ওলাল মই এটা 220 বাইক ললো সো আপোনাৰটো আৰু মোৰটো একে কিয় মই এটো মানে এটো এৰি হেটোত যাম সো একো নহয় মোৰটোতকৈ আপোনাৰটো অলপ ভাল হ'ব লাগিব যাতে অলপ ভাল হয় তেনেহলে আপোনাৰ তাতে যাব মানুহ সো এনেকুৱা যক যিবোৰ ফেসিলিটি আছে টিকটকত তাতকৈ বহুত গুণ বেছি ইউটিউবৰ এটো শর্টছত থাকিব চাওক তাতে যিবোৰ সাউন্ডস আছে কিছুমান সাউন্ডস আমাৰ ইউটিউবৰ পৰা লৈ তাতে দিয়া হয় আৰু ইউটিউব শর্টছটো এটো যিমান কেইটা সাউন্ড আপুনি ব্যৱহাৰ কৰিব সকলোবোৰ এটো এপছতে পাব আৰু যিকোনো সাউন্ড এটো এপছতে পাব আৰু যিবোৰ ইফেক্ট বা এনেকুৱা মানে যিবোৰ কোৱালিটি মানুহৰ হেতত কৰি বহুত বেছি থাকিব এটো যাৰ ফলত মানুহ আহিব নহলে নাহে হেনেকুৱা কথা সো ইউটিউবে এটো আমাক বহুত ডাঙৰ গিফট হিচাপে ধৰি লব পাৰি মানে ইউটিউব আপডেট হৈ আছে চাওক ইউটিউবৰ কিমান লস হৈ আছে মানে ইমান যে ডেটাবোৰ ফুৰাই আছে মানুহে টিকটকত সো ইউটিউবৰ বহুত লস হৈ আছে যাৰ ফলত ইউটিউবে এনেকুৱা এটা বুদ্ধি উলিয়ালে যেটো বুদ্ধিৰ দ্বাৰা ইউটিউবৰ গ্ৰাহকখিনি ইউটিউবতে আনিব আৰু এনেকুৱা হলে টিকটকটো চাওক লাহে লাহে ডাউন হৈ যাব সো এটো আৰু গুগল কোম্পানীৰ গুগল যেনেকুৱা ইউটিউব যেনেকুৱা গুগলৰ আৰু হেটো গুগলেৰ হ'ব সেনেকুৱা তো আশা কৰো এটো সোনকালে আহি যাব আৰু টিকটক মানে যিসকল টিকটকৰ আছে সেইবিলাক একচুয়ালি নাহে এটো আহিব জাস্ট এটো যেহেতু কোৱালিটি বেছি থাকিব সো গ্ৰাহক এটোতো বেছি থাকিব তো এইখিনি আমাক বহুত বেছি মানে ইউটিউবে দি আছে তো জানিব পাৰি যদি ভাল লাগিল লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ